ৰাতিপুৱা কিবা মৰ্ণিং ৱাক কৰিলে মানে ইমান ভাল লাগে নহয় ৰাতিপুৱা একদম ফ্ৰেছ হাৱাবোৰ গাত লাগি যায় একদম বৰ ভাল লাগে ৰাতিপুৱা খোজকাঢ়ি আগতে আকৌ মই একবাৰ 8টা বজালৈকে শুই থাকোঁ নহয় কিন্তু আজিকালি শাহু মায়ে মোক কয় 5টা বজাতে উঠি হেনো হেৰি মৰ্ণিং ৱাক কৰিব লাগে তেতিয়া আৰু গাটো ফ্ৰেছ লাগে সঁচাই পাই শাহু মায়ে ঠিকেই কৈছে সঁচাকৈ বৰ ফ্ৰেছ লাগে গাটো আজিৰ পৰা মই সদায় এনেকৈ মৰ্ণিং ৱাক কৰিবলৈ আহিম সেইজনী বাৰু কোন হয় কদমকলিৰ নিচিনাহে লাগিছে দেখোন জানো পাই কদমকলিটো এনেকুৱা নহয় দেখিবলৈ কদমকলিৰ চুলিগুছা একদম কেঁকুৰা মেগী টাইপৰ হয় তাইৰ চুলিগুছা আৰু তাইৰ চুলিগুছাটো মই একদম পোন দেখিছোঁ নাই এইজনী কদমকলি নহয় কাৰণ কদমকলিৰ চুলিগুছা মেগী নিচিনা হেল্ল' কাঞ্চন কদমকলি তই তোৰ চুলিগুছা কি হ'ল আগৰ নিচিনা একেবাৰে লগা নাই লাগিবনো কেলৈ মোৰ চুলিগুছা মই ষ্ট্ৰেট কৰিলোঁ মই যেন সৌহিনাখনি দেলহিলৈ গৈছিলোঁ তাতেই একদম মানে দামী বিউটি পাৰ্লাৰ এখনত ষ্ট্ৰেট কৰাই আনিলোঁ আৰু চুলিগুছা কেনেকুৱা লাগিছে অ' মাই গড কদমকলিয়ে দেখোন চুলি ষ্ট্ৰেট কৰিলে ভালে লাগিছে কাঞ্চনৰ দেখোন মুখখন একদম মেল খাই গ'ল তাই চাগে খুব জ্বলিছে আৰু মই চুলি ষ্ট্ৰেট কৰাৰ কাৰণে হেৰি নহয় কাঞ্চন তুমিও ষ্ট্ৰেট কৰাই ল'বা আৰু তোমাৰ এনেও চুলিগুছা অলপমান কেঁকুৰা টাইপৰ তাতে বেনি গাঁঠি থোৱা আৰু কেঁকুৰা হৈ গৈছে আৰু তুমিও ষ্ট্ৰেট কৰাই ল'বা বুজিছা আমাৰ এখেতে আকৌ মোক একদম হেৰি দামী বিউটি পাৰ্লাৰখনতে ষ্ট্ৰেট কৰাইছে চুলিগুছা হেৰি নহয় কাঞ্চন তোমাৰ যেন চুলিগুছা একেবাৰে ভাল লগা নাই মেগী টাইপৰহে লাগিছে কিন্তু সঁচাকৈ সোনকালে ষ্ট্ৰেট কৰাই ল'বা বুজিছা তোমাৰ মানে মুখখন চাবলগীয়া বুজিছা একেবাৰে ভাল লগা নাই বেনি গাঁঠি থ'লে একদম গাঁৱলীয়া টাইপৰহে লাগে বাৰু সেইবোৰ কথা বাদ দিয়া মই যাওঁ দেই মৰ্ণিং ৱাক বহুত দেৰি কৰিলোঁ আৰু মই এতিয়া ঘৰলৈ যাওঁ এক্সকিউজ মি ময়ো মানে হেৰি ষ্ট্ৰেট কৰিম হেৰি পৰহিলৈ মানে ময়ো ষ্ট্ৰেট কৰাৰ কথা এটা ভাবিছোঁ আৰু হেৰি তাতে হাঁহিব নালাগে বাৰু মেগী টাইপৰ বুলি নক'লে হ'ব ময়ো তোমাৰ দৰে ষ্ট্ৰেট কৰিম বুজিছা তাকো দামী বিউটি পাৰ্লাৰ এখন মই বিচাৰি ফুৰিছোঁ পৰহিলৈ মানে মই কৰিম মোৰ চুলি ষ্ট্ৰেট তেতিয়া চাই ল'বা মোৰ চুলি ষ্ট্ৰেট তোমাতকৈও ভাল হ'ব হয় নেকি বাৰু চাম দেই পৰহিলৈহে দেখা যাম আৰু বাৰু মোতকৈ হেনো হেৰি ভালকৈ ষ্ট্ৰেট কৰাব চুলিগুছা চাই লওঁ তেৰিকা এনেই কৈ দিলোঁ নহয় মই চুলি ষ্ট্ৰেট কৰিম বুলি এতিয়া কি হ'ব চুলিটো সদায় সঁচাকৈয়ে ষ্ট্ৰেট কৰিব লাগিব কাৰণ এতিয়া মই কৈ দিলোঁ ন তাইক কদমকলি যদি মই পৰহিলৈ ভিতৰত ষ্ট্ৰেট নকৰোঁ চুলি বৰ লাজৰ কথা হ'ব দেই ইছৰাম কাঞ্চন তই নাযানি ঘৰলৈ বহুত যে মন নকলে বুজিছ নাই বল ঘৰলৈ যাওঁ তাকে লাজ হাতকে বনাই দিব লাগিব নহয় আকৌ মা যাম বলক তোৰ আকৌ কি হ'ল কাঞ্চন একদম মনটো মাৰি আছ দে কি হ'ল কচোন মোকো কচোন কি হ'ল নাই মা কিনো ক'ব আৰু মোৰ আৰু কেঁকুৰা চুলি আছে আৰু মেগী টাইপৰ চুলি আছে আৰু কিনো ক'ম আৰু হেৰি মানে কদমকলি আহিছিলে ৰাস্তাইদি এইমাত্ৰ তাই চুলি ষ্ট্ৰেট কৰিলে আৰু তাই মোক ইমানেই লাজ দিলে নহয় মানে মনটো বেয়া লাগি গৈছে আৰু মোৰো চুলিগুছা ষ্ট্ৰেট কৰিবলৈ মন গৈছে তাই যি ফিট নাচাবা ৰাম মই একদম বুকুতে বৰ কষ্ট এখন পালোঁ মোকো মানে চুলি ষ্ট্ৰেট কৰিব মন গৈছে মা সেইটো কথা আইছা ইমান সৰু কথা এটাত মনটো বেয়া কৰে না কদমকলি নে কি ভুচুংকলি নে কি সেইটোক কৰিবলৈ দে তাইক কৰিলে তাই কিবা গুৰ খালে তৌ খাবি নি তোৰ চুলিগুছা একদম ষ্ট্ৰেট নে ফ্লেট সেইটো হৈ আছে দেখোন আৰু মোক কিহৰ কৰিব লাগে বাদ দে এইবোৰ অদৰকাৰী কথাবোৰ মনত পেলাই মনটো দুখ নকৰিবি বেছি না বল ঘৰলৈ যাম মোক কিয়াক লাউঠা পিছলৈ বৰ মন গঠে
হে পালা হয় কাণখন কি হয় সেই চকুৰ পানী উলিয়াবলৈ আহা ৰাম ৰাম কৃষ্ণ কৃষ্ণ কিনো চুলি ষ্টেট কৰা কথা ৰাতিপুৱাই উঠিলে ক'ব নোৱাৰে কিহনো মূৰত সোমালে চুলি ষ্টেট কৰা কথাটো কৃষ্ণ কৃষ্ণ কাণখন কেলেনো কান্দিছ হয় বাদ দেচোন বাদ দে এইবোৰ কোনো সেইজনী কদম কলি নে ফুচুং কলিজনী তাই ঘৰামগৈ তাইক একদম ঠিকছে হেকা দি থমগৈ তই কান্দিব নালাগে বুজিছ নাই এই মানুহে দেখে কিলে কান্দিছে বুলিব ন ছোৱালীজনীয়ে বোলে সেই বুলিহে ক'ব নাকান্দিবি নাকান্দিনো কি কৰিম শাহুমা আপুনি কদম কৰি ঘৰলৈ গৈ পেলাই তাইক দম দিব নালাগে আমিহে অসন্মানিত হ'ম কি কৰিম হয় বল ঘৰলৈ যাওঁ বল ঘৰত সেইবোৰ কথা পাতিমগৈ চুলি কি ফেটটো কৰা কথা পিছত পাতিমগৈ বুজিছে নাই এই ৰাস্তাখনত এইবোৰ অদৰকাৰী সেই কথাবোৰ গাই থাকিব নালাগে এই গাঁৱৰ মানুহে দেখি পেলাই মুখে হাঁহিব বুজিছে নাই বল ঘৰলৈ বল আচ্ছা আজি বতৰটো ইমান ভাল একদম ফলকাহি এনেকুৱা বতৰত ইয়াকে লাল চাহ এটুপি খাবলৈ পালে আৰু কথাই বেলেগ আৰু যাওঁ কাঞ্চনকে কওঁ কাঞ্চন লাল চাহ টুপি বনাচোন ইমান ফলকাৰ বতৰ এয়া শাহুমা এয়া লওক মই চাহ আনিছোঁ চাহ কাপতে লৈ আনিলোঁ যে কাঁহৰ বাতিটো নাই কাঁহৰ বাতিত দে আকৌ খওকচোন এতিয়া কাপতে খওক একো নহয় এইজনী আকৌ আজি কি হ'ল আংকলটো এনেকৈ নকয় মই যিটোকে কওঁ সেইটোকে শুনে আজি আকৌ কি হ'ল কাঞ্চনজনী ভাগাৰ কি হ'ল হয় কাঞ্চন তোক কি হ'ল বাৰু হয় দুখ নকৰিবিচোন ইমানো মনটো মাৰি কাৰণে সৰু কথাতে মই তোক কথা এটা ক'বলৈ পাহৰিছিলোঁৱেই নহয় মই সেই ৰাতিপুৱা বাতৰি কাকতখনত দেখিছিলোঁ এই কিবা ডাংকাটি বিউটি পাৰ্লাৰ নে কি সেইটো সেই তাত হেনো 1000 টকাতে হেনো এই চুলি ষ্টেট নে ফেট সেইটো কয় এটাও দেখোন সেই ডাংকাটি এই বিউটি পাৰ্লাৰখনত ষ্টেট কৰিব পাওঁ হয়নে শাহুমা আপুনি সঁচাকেই কৈছেনে ডাংকাটি বিউটি পাৰ্লাৰ 1000 টকাতে চুলি ষ্টেট কৰে মাই গড পিছে শাহুমা দুখৰ কথা এইটোহে যেন মোৰ ওচৰত 1000 টকাও নাই সেইটো চিন্তা কৰিবলগীয়া কথা নাই মইনো কেলৈ আছোঁ হয় মোৰ ওচৰত মই চুঙাত এটা পইচা গোটাই আছিলোঁ আজিয়ে চুঙাটো কাটি দিম তাত 1000 মান ওলাব চাগে তই সেয়া টকাৰে তই চুলিটো ফ্লেট কৰিবি সেইটো কাৰণে তই মনটো দুখ নকৰিবি বুজিছে নাই কি শাহুমা সঁচাই নে আপুনি মোক চুঙা কাটি পেলাই দিম পইচা দিব মোৰ শাহুমাজনী ইমান ভাল মই ইমান ভাগ্য মোৰ ভাগ্যখন বৰ ভাল এনেকুৱা ইমান ভাল শাহুমা এজনী পোৱা মোক ইমান ছাপোৰ্ট কৰে থেংক ইউ শাহুমা হাবা লাঠা মাৰি থাকিব নালাগে লাল চাহ টুপি দুখন ঠাণ্ডাই হ'লগৈ যাচোন যা আকৌ গৰম কৰি আনগৈ আকৌ কি বুলি কয় কাঁহৰ বাতিটো দিবি আকৌ দেই শাহুমা মই এতিয়া আপোনালৈ গৰম লাল চাহ বনাওঁগৈ আৰু কাঁহৰ বাতিতে দিম আপুনি চিন্তা নকৰিব মই গ'লো আহি দিম শাহুমাই যে মোক চুলি ষ্টেট কৰিবলৈ দিব পইচা দিব মাই গড শাহুমা মই যাওঁ দেই চুলি ষ্টেটটো পটাপট কৰি থৈ আহোঁগৈ যা দেখিছা প্ৰভু ইমান সৰু কথাটোৱে এজনী কান্দিছিল অথনি এতিয়া আকৌ চুলি ষ্টেট কৰিবলৈ পইচা দিলে তাক একদম দাঁতকেইটা উলিয়াই যিখন হাঁহি পানী গৈছে তাই যেতিয়া সদায় এনেকৈ হাঁহি থাকে দেই প্ৰভু যা দেই ভালে ভালে ভগৱানক চিন্তা কৰি ষ্টেট নে ফি ষ্টেটটো কৰি ল'বি দেই
কৰিব চাগে সেই কি বুলি কয় ডাংকাটি বিউটি পাৰ্লাৰত সঁচাকৈ পাই ইমান সস্তাত 1000 টকাটো বাৰু চুলি ষ্টেট কৰাই দে আপুনি ক'লে বুলিহে পাই শাহুমা আপুনি পইচা দিলে বুলিহে আপুনি সঁচাকৈ মই মানে বহুত ভাগ্যশালী আৰু বাৰু বাৰু মই এতিয়া যাওঁ দেই যাওঁ এই সন্ধিয়া আগে আগে ঘৰ পাবিহি আকৌ দেই বেছি দেৰি নকৰিবি আকৌ হেচা জুকিছা আমাৰ বোৱাৰীজনা চুলি ষ্টেট কৰিব গৈছে তাৰপিছত চুলি কেইটা একদম ভালে কুশলে ষ্টেটটো হৈ যায় আৰু দেই তাই বক খাই আছিলে বেছি বেয়া লাগে মোৰ মতে এইখনেই নেকি ডাংকাটি বিউটি পাৰ্লাৰ ডাংকাটিছ বিউটি পাৰ্লাৰ বুলি লিখা আছে হয় বাতৰি কাকতখনৰ এড্ৰেছ মতেতো এইখনেই বিউটি পাৰ্লাৰখন যাওঁ সোনকালে চুলিকেইটা ষ্টেট কৰি আহোঁগৈ 1000 টকা চুলি ষ্টেট কৰে বুলি যেতিয়া পৰা বাতৰি কাকতখনত পঠিয়ালোঁ ৰাম ৰাম মানুহৰ ভিৰ একদম মুঠতে আৰু মানুহৰ ভিৰৰ কথাই নাই আৰু মানুহবোৰ ইমান মূৰ্খনে সিহঁতি জানো নাই 1000 টকাত কেনেকুৱা ষ্টেট কৰে ফেয়াৰ লভলি দি একদম মুঠতে আৰু ষ্টেট কৰিছোঁ আৰু একদম পইচাখিনি ধেৰ পাইছোঁ দেই কোনোবা আহিছে নেকি আহক আমাৰ ডাংকাটিছ বিউটি পাৰ্লাৰলৈ আপোনাক একদম দিল সে স্বাগত কৰতা হো আহক মানে মই মানে চুলি ষ্টেট কৰাব আহিছিলোঁ ইয়াত বোলে শুনিছোঁ বোলে 1000 টকাত বোলে ষ্টেট কৰে চুলি সঁচাই নে সঁচা 1000 টকাতে মুঠতে আৰু দামী বিউটি পাৰ্লাৰতকৈ আমাৰ বিউটি পাৰ্লাৰে আপোনাৰ চুলি যাদু কৰি পেলাই মুঠতে 1000 টকা অনলি 1000 টকা মাত্ৰ 1000 টকা দি দিলে আপোনাৰ চুলি একদম পুৰা পোন হৈ যাব আপুনি মুঠতে চিন্তাই কৰিব নালাগে হয় নেকি ইমান সস্তা কি যে সঁচাই দামী বিউটি পাৰ্লাৰটো ভালেই যেন লাগিছে মোৰ মতে হেৰি ময়ো ইয়াতে চুলি 1000 টকীয়া ষ্টেট কৰিবলৈকে আহিছোঁ বুজিছে নাই কৰাই দিয়ক চুলি ষ্টেট আপুনি 1000 টকা ষ্টেট কৰিব ন ঠিকে আছে বহুত ভাল কাম কৰিলে দেই 1000 টকাতে আমি একদম মুঠতে পাৰ্মানেণ্ট ষ্টেট কৰি দিওঁ এদিনৰ দুদিনতে কিছুমানে দামী বিউটি পাৰ্লাৰত 1000 টকাত এদিনৰ দুদিনৰ কাৰণে ষ্টেট কৰি দিয়ে কিন্তু আমি পাৰ্মানেণ্ট 1000 টকাতে পাৰ্মানেণ্ট ষ্টেট কৰি দিওঁ আহক আমাৰ বাজনে চুলি ষ্টেট নে ফেটটো কৰোঁতে ইমান সময় কৰিছে মই তাক কৈছোঁ বোলো তাইক এই সন্ধিয়া আগে আহিবিচোন বোলো ইমান দেৰি নকৰে নে কি বেয়া পায় মই আহি গ'লোঁ তই আহিলি ন ইমান পিছলৈ গ'লটো চুলিকেইটা ষ্টেট কৰিলি নি হা মা মই ষ্টেট কৰি আহিলোঁ কেনেকুৱা লাগিছে মোৰ চুলিকেইটা বহুত ধুনীয়া লাগিছে বুজিছে নাই বৰ ধুনীয়া লাগিছে মজা মোকো হেৰি কৰাই দিবিচোন এই ষ্টেটটো কৰিব আপুনিও ষ্টেট কৰিব ৰাতিপুৱা ইমান টোপনি ধৰে সোনকালে চাহ একাপ বনাওঁ পাই চুলিকেইটা কি হ'ল মোৰ চুলি বিচাৰি কালি ষ্টেট কৰিছোঁ ষ্টেট কৰাই চাগে আপুনি দেখিছে কি হ'ল তই আইনাখন চালি না ৰাতিপুৱা নাই চোৱা সময়ে পোৱা নাই আইনাখন চাবলৈ এই কিটচেনত থকা আইনাখনলৈ এবাৰ চাচোন তোৰ চুলিকেইটা কি হ'ল মোৰ চুলিকেইটা কি হ'ল তই কৰিব নালাগিছিলে নেকি তোৰ দেখোন একদম দুখন কি বুলি কয় চৰাই যেন একদম বাঁহ এটা বনাই সেমকাহে দেখোন লাগিছে
এইবোৰ চব ডাংকাটিৰ বিউটি পাৰ্লাৰৰ কাৰণে হৈছে। ডাংকাটিৰ বিউটি পাৰ্লাৰ মোৰ চুলি গুজা খাই পেলালে। এইবোৰ চব মোৰ কাৰণে হৈছে, মোৰ কাৰণে হৈছে তোৰা গাড়ী চুলি গুজা অৱস্থা। মই বাৰু যদি তোক সেই ডাংকাটি বিউটি পাৰ্লাৰ 1000 টকাতে ষ্টেট কৰা কথাটো নকলোহেঁতেন, তোৰ এনেকুৱা অৱস্থা নহ'লহেঁতেন নহয়। চব মোৰ কাৰণে হ'ব হৈছে। নহয় মা, এইবোৰ আপোনাৰ কাৰণে নাই হোৱা, চব মোৰ কাৰণে হৈছে। আপুনি ক'লতো বা মই কেলে মানিব লাগে কওকচোন? মই নমনাহেঁতেন তেতিয়া নহ'লহেঁতেন এনেকুৱা। আপোনাৰ গাত একো দুখ নাই। হাই ফ্ৰেণ্ডছ, দেখিছে 1000 টকাত চুলি ষ্টেট কৰি কি অৱস্থা হ'ল। কিনো ক'ম আৰু পাই। মোৰ মনটো বৰ বেয়া লাগিছে। চুলিকেইটা দেখি নাহাঁহিব দেই। মই বাৰু এই চুলিকেইটা কেনেকৈ ভাল কৰিম, তাৰ বাবে উপায় দিবচোন। বাৰু আজি যদি এই ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই।